হেল্ল' গাইজ, চব মিক্সলৈ আপোনালোকক স্বাগতম। আজি মই ICDS কেছত আপোনালোকে নাম পঞ্জীকৰণ কেনেকৈ কৰিব তাৰ বিষয়ে ইয়াতে দেখাবলৈ লৈছোঁ। তো তাৰ বাবে প্ৰথমতে যাব লাগিব কমকেয়াৰ এপটোলৈ। এইটো মই ডেমো ভাৰ্জন ওলাই থৈ দিছোঁ, যিহেতু মই ৰিয়েলকৈ ইয়াতে এণ্ট্ৰি কৰিব বিচৰা নাই। তো পঞ্জীকৰণৰ বাবে প্ৰথম আমি যাব লাগিব ICDS কেছ ডেমো অভিযান চলক, ইয়াতে টাচ কৰিব লাগিব। তাৰপিছতে এনেকৈ এখন স্ক্ৰীন দেখিবলৈ পাম। তো ইয়াৰে যাব লাগিব পৰিয়াল ব্যৱস্থাপনা সেৱা। তো ইয়াতে ক্লিক কৰিম। নেক্সট ইয়াতে দি আছে নতুন পৰিয়াল পঞ্জীকৰণ। তো নতুন পৰিয়াল পঞ্জীকৰণত টাচ কৰিম। তাৰপিছত ইয়াতে এনেকৈ আহিব নেক্সট এৰ'ডালত টাচ কৰিম। তাৰপিছত ইয়াতে আহিছে পৰিয়ালটোক এটা টেগ দিয়ক যাতে সহজতে এই পৰিয়ালটোক মোবাইল এপ্লিকেশ্যনত আপুনি বিচাৰি পায়। আপুনি বিচাৰি পাবৰ বাবে এই পৰিয়ালটোৰ যিকোনো এটা নাম আপুনি দি ল'ব পাৰে। ছাপ'জ মই দাস পৰিয়ালত গৈ আছোঁ, তো মই প্ৰথমতে দাস পৰিয়াল বুলি ছেভ কৰি ল'ম। তাৰ বাবে দাস লিখিম, দাস পৰিয়াল। দাস পৰিয়াল, দাস পৰিয়াল। এতিয়া যাম আমি নেক্সট এই এৰ' চিনডালত টাচ কৰিম। এতিয়া সুধিছে আপুনি এই পৰিয়ালটোৰ ঘৰত বৰ্তমান সময়ত উপস্থিত আছেনে। যিহেতু আমি এণ্ট্ৰি কৰা টাইমত উপস্থিত থাকি এণ্ট্ৰি কৰিম, তো এইটো হয়। যদি আপুনি এণ্ট্ৰি কৰা টাইমত নাথাকে তেনেহ'লে ইয়াতে নহয় আপুনি টাচ কৰিব পাৰে। তো নেক্সট যাম। এতিয়া সুধিছে জাতি চিনাক্তকৰণ। ইয়াতে জাতি দিয়া আছে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা জাতি, অন্যান্য। ছাপ'জ মই দাস পৰিয়াল যিহেতু দিছোঁ, এইটো OBC হ'ব। তো OBC হ'লে অন্যান্য পিছপৰা জাতি। নেক্সট যাম। এতিয়া সুধিছে ধৰ্ম চিনাক্তকৰণ। তো ইয়াতে ধৰ্ম বিভিন্ন ধৰ্ম দিয়া আছে, তো হিন্দু ধৰ্ম দিলোঁ। নেক্সট সুধিছে দৰিদ্ৰ সীমাৰেখাৰ তলত, দৰিদ্ৰ সীমাৰেখাৰ ওপৰত। পৰিয়ালটোক আপুনি সুধি ল'ব দৰিদ্ৰ সীমাৰেখাৰ তলত হয় নে দৰিদ্ৰ সীমাৰেখাৰ ওপৰত হয়। তো এইটো দৰিদ্ৰ সীমাৰেখাৰ তলত দিলোঁ ছাপ'জ। নেক্সট আহিছে ধন্যবাদ। এতিয়া আপুনি পৰিয়ালৰ সদস্যসকলৰ নাম এই পৰিয়ালত অন্তৰ্ভুক্ত কৰিব পাৰে। মানে নেক্সট ষ্টেপ আমি যাম এতিয়া। তো নেক্সট ষ্টেপ যোৱাৰ লগে লগে ঠিক এনেকৈ এখন স্ক্ৰীন আকৌ দেখিবলৈ পাম। তো ইয়াতে দেখুৱাইছে পৰিয়ালটোত নতুন সদস্য যোগ কৰক, মানে নতুন সদস্য যোগ কৰিবলৈ দিছে। ইয়াতে অপশ্যন তিনিটা আছে, পিছুৱাই যাওক, নতুন সদস্য যোগ কৰক, তাৰপিছতে আছে যোগ নকৰিব। তো আমি নতুন সদস্য যোগ কৰিব লাগিলে পৰিয়ালটোত যদি সদস্য যোগ কৰিব লাগে যোগ চিনটোত টাচ কৰিম। টাচ কৰাৰ লগে লগে ঠিক এনেকৈ এখন স্ক্ৰীন দেখিবলৈ পাম। ইয়াতে দিয়া আছে এই সদস্যজনৰ আধাৰ কাৰ্ড আছেনে। আমাৰ অসমত যিহেতু বিশেষকৈ আধাৰ কাৰ্ড এতিয়াও কমপ্লিটলি হোৱা নাই। যিসকলৰ নাই নহয় হ'ব, যিসকলৰ আছে এইটো হয় হ'ব। তো ছাপ'জ মই নহয় বুলি আগবাঢ়িম। নেক্সট যাম। এতিয়া ইয়াতে সুধিছে এই সদস্যজনৰ আধাৰ নম্বৰ আছেনে। যদি মই নহয় চিলেক্ট কৰোঁ তো নহয়ে হ'ব, আধাৰ কাৰ্ড যিহেতু নাই এইটো আধাৰ নম্বৰো নাই। নেক্সট ইয়াতে সুধিছে পৰিয়ালৰ সদস্যৰ নাম ভৰাওক। এতিয়া মই ঘৰৰ যোনজন ডাঙৰ মানুহ তেওঁৰ নামটো প্ৰথমতে ইয়াতে ভৰাম। তো ইয়াতে ছাপ'জ ঋতু দাস ভৰাম। ছাপ'জ মই ঋতু দাস। এতিয়া নেক্সট যাম। ইয়াতে দেখাইছে এতিয়া পৰিয়ালৰ সদস্যজনৰ জন্ম তাৰিখ উপলব্ধ হয়নে। মানে যদি সদস্যজনৰ ডেট অফ বাৰ্থ যদি আপুনি জানে তেনেহ'লে হয় দিব, যদি নাজানে তেনেহ'লে নহয় দিব। তো ছাপ'জ মই এটা নহয় কৰি দেখাম, এটা হয় কৰি দেখাম। প্ৰথম সদস্যটো মই নহয় বুলি দেখাম, আনুমানিক বয়স দিম। তো নহয় কৰি মই নেক্সট যাম। তাৰপিছত নেক্সট ইয়াতে দিছে বয়স ভৰাওক, বয়স বছৰত ভৰাওক, মানে আনুমানিক বয়স যিমান হয় সেইটো ভৰাব দিছে। তো ছাপ'জ মই ডাঙৰজনত দিলোঁ 52। ঠিক আছে। তো নেক্সট যাম। এতিয়া সদস্যগৰাকীৰ 52 বছৰ আৰু ডেছ মাহ বয়সৰ। তো ইয়াতে মই মাহটো 0 ৰাখিম যদি আনুমানিক দিওঁ। নেক্সট ইয়াতে সুধিছে লিংগ কি, তো এইটো পুৰুষ। নেক্সট যাম।
ইয়াতে সুধিছে বৈবাহিক স্থিতি, তো বিবাহিত অন্যান্য, তো বিবাহিত দিলোঁ। নেক্সট, বিবাহৰ সময়ত বয়স, মানে বিবাহৰ সময়ত তেওঁৰ বয়স কিমান আছিল, ছাপোজ মই দিলোঁ 25। নেক্সট, ইয়াতে সুধিছে এই সদস্যজনৰ কোনো ধৰণৰ বিশেষভাৱে সক্ষমতা আছে নেকি, যদি বিশেষভাৱে সক্ষম ব্যক্তি হয় তেনেহ'লে ইয়াতে হয় হ'ব, যদি নহয় তেনেহ'লে নহয় হ'ব। ছাপোজ মই নহয় কৰি ক'লোঁ। নেক্সট যাম। নেক্সট যোৱাৰ লগে লগে ইয়াতে সুধিব এই সদস্যজনে এই অংগনবাড়ী এলেকাৰ স্থায়ী বাসিন্দা হয়নে, যদি আপোনাৰ এলেকাৰ স্থায়ী বাসিন্দা হয় তেনেহ'লে ইয়াতে হয় দিব। নেক্সট, ইয়াতে সুধিছে এতিয়া এখন লিষ্ট আহিছে ইয়াতে, আপুনি এতিয়ালৈ তলৰ সদস্যসকলক পঞ্জীকৰণ কৰিলে, ঋতু দাস, মানে আমি এটা পঞ্জীকৰণ এতিয়া হৈ গ'ল। এতিয়া যদি নেক্সট কৰিব লাগে, ইয়াতে দিছে যদি আপুনি সকলো সদস্যৰ নাম পঞ্জীয়ন সম্পূৰ্ণ কৰিলে তেনেহ'লে ভৰ্তি নকৰিব, নিৰ্দেশটোক নিৰ্বাচন কৰক। যদি আপুনি অতিৰিক্ত সদস্যৰ নাম এই পৰিয়ালত পঞ্জীকৰণ কৰিব বিচাৰে তেনেহ'লে নতুন সদস্য ভৰ্তি কৰক, নিৰ্দেশটোক সুনিশ্চিতভাৱে নিৰ্বাচন কৰক। মানে কি কৈছে, যদি আমি নেক্সট যাওঁ দেখিবলৈ পাব, নেক্সট গ'লে ঠিক এনেকৈ আহিব ন। তো ইয়াতে পিছুৱাই যাওক এটা আছে, পিছুৱাই যাওক হ'লে আগৰ স্ক্ৰীণখনত আহিম, আৰু যদি নতুন সদস্য ভৰাব লাগে তেনেহ'লে ইয়াতে নতুন সদস্য যোগ কৰকত যাম, আৰু যদি আমাৰ সদস্য ভৰ্তি হৈ গ'ল তেনেহ'লে আমি যোগ নকৰিব যাম। তো আকৌ আমি ইয়াতে ভৰাব আছে, মই আৰু দুজন সদস্য ইয়াতে ভৰাই দেখাম। তো আমি নতুন সদস্যটো ভৰাবৰ বাবে আকৌ একে প্ৰচেছ, আধাৰ কাৰ্ড নাই দিলোঁ। ঠিক আছে, মই তিনিজন দেখাইছোঁ এইকাৰণে যাতে ৰিলেশ্যনশ্বিপটো আপোনালোকে গম পায়, মানে মাক দেউতাক এই ৰিলেশ্যনশ্বিপবোৰৰ অপশ্যন আহে, সেইবাবে মই দেউতাক, মাক আৰু এজনী ছোৱালী দেখাম। তো দেউতাকটো ভৰোৱা হৈ গ'ল, এতিয়া মাকৰ এণ্ট্ৰিটো কৰি আছোঁ। তো আগতটো দিছিলোঁ ঋতু দাস, এইটো এতিয়া মাকৰ নামটো দিম। মাকৰ নাম ছাপোজ ববি দাস। ববি দাস। এতিয়া মই নেক্সট যাম, একে প্ৰচেছ। ইয়াতে সুধিছে সদস্যজনৰ জন্মৰ তাৰিখ উপলব্ধ হয়নে, আগতটোত মই নহয় অপশ্যন দিছিলোঁ যিহেতু আনুমানিক দিছিলোঁ, এতিয়া ছাপোজ মই ডেট অফ বাৰ্থ আছে তেওঁৰ, তো থকা হিচাপত দিম। তো নেক্সট যাম। ইয়াতে সুধিছে জন্মৰ তাৰিখ ছাপোজ 25 জুলাই, ধৰক 77 দিলোঁ ছাপোজ। ঠিক আছে, এতিয়া নেক্সট যাম। ইয়াতে বছৰ দেখাইছে, বয়স 42 বছৰ 3 মাহ। তো এইটো অট'মেটিকেলি ডেট অফ বাৰ্থ দিয়াৰ লগে লগে বয়সটো লৈ লৈছে। এতিয়া নেক্সট যাম, ইয়াতে লিংগ সুধিছে, তো এইটো মহিলা। নেক্সট ইয়াতে সুধিছে বৈবাহিক স্থিতি, তো বিবাহিত। তাৰপিছত আগৰ দৰে একে সুধিছে বিবাহৰ সময়ত বয়স, মানে মহিলাগৰাকীৰ বিবাহৰ সময়ত বয়স কিমান আছিলে, তো বয়সৰ সময়ত ছাপোজ মই 22 দি দিলোঁ। নেক্সট, ববি দাসৰ মোবাইল ফোন নম্বৰ উপলব্ধ হয়নে, ছাপোজ যদি মোবাইল নম্বৰ থাকে আপোনালোকে মোবাইল নম্বৰটো সুধি ল'ব, যদি থাকে তেনেহ'লে হয় দিব, যদি নাথাকে তেনেহ'লে নহয় দিব। ছাপোজ মই হয় বুলি দিলোঁ। নেক্সট দিম, ইয়াতে মোবাইল নম্বৰ দিবলৈ আহিব। এতিয়া জাষ্ট মই আপোনালোকক এক্সাম্পল দিয়াৰ বাবে 1 2 3 4 5 6 7 8 9 0 ছাপোজ মই এনেকৈ দিলোঁ। আপোনালোকে যোনটো ফোন নম্বৰ হয় সেইটো ৰিয়েলত সেইটো ভৰাব, মই জাষ্ট এনেই আপোনালোকক দেখাবৰ বাবে এই ফোন নম্বৰটো ভৰাই দিছোঁ। নেক্সট যাম, ইয়াতে 10টা ডিজিট হ'ব লাগিব, মোৰ 3টো ইয়াতে পৰা নাছিলে 3, তো 10টা ডিজিট হোৱাৰ পিছত হৈ গ'ল। এতিয়া সুধিছে এই সদস্যজনৰ কোনো ধৰণৰ বিশেষভাৱে সক্ষমতা আছে নেকি, যদি বিশেষভাৱে সক্ষম তেওঁ তো হয় দিব, যদি নহয় তেনেহ'লে নহয় দিব। ঠিক আছে, এতিয়া নেক্সট যাম। নেক্সট সুধিছে এই সদস্যজন এই অংগনবাড়ী এলেকাৰ স্থায়ী বাসিন্দা হয়নে, তো হয় দিম। নেক্সট যাম। ইয়াতে সুধিছে সদস্যজনৰ RCH ID আছেনে, এইটো সুধিছে,
তো যদি আছে হয় দিব, যদি নাই নহয় দি পিনে আগবাঢ়িম। তো ইয়াতে এতিয়া দেখাইছে ইয়াতে দুটা এণ্ট্ৰি অলৰেডি হৈ গ'ল। আপুনি এতিয়ালৈ তলৰ সদস্যসকলৰ নাম পঞ্জীয়ন কৰে, ঋতু দাস, ববি দাস, এতিয়া হৈ গ'ল। এতিয়া ছাপ'জ মই এওঁলোকৰ ছোৱালীজনী এণ্ট্ৰি কৰিম। তো এণ্ট্ৰি কৰাৰ বাবে আকৌ সেই আগৰ প্ৰচিডিঅ'ৰ নতুন সদস্য যোগ কৰকত যাম। যোৱাৰ লগে লগে আধাৰ কাৰ্ডৰ কথাটো সুধিছে, ইয়াতে ছাপ'জ মই নহয় কৰি যাম। যদি থাকে আপোনালোকে হয় কৰিব। ইয়াতে ছাপ'জ ছোৱালীজনীৰ নাম ছাপ'জ এনে নাম এটা দি দিছোঁ বাৰু, ছাপ'জ তৰালী দাস। তৰালী দাস। এতিয়া আমি নেক্সট যাম। নেক্সট যোৱাৰ পিছত ইয়াতে সুধিছে সদস্যজনৰ জন্মৰ তাৰিখ উপলব্ধ হয়নে, ছাপ'জ মই হয় বুলি দিলোঁ। নেক্সট যাম। এতিয়া তাৰিখ দিব আহিব, ছাপ'জ 24 মে ছাপ'জ 2015। ঠিক আছে। তো নেক্সট যাম। নেক্সট যোৱাৰ লগে অট'মেটিক বয়সটো লৈ ল'ব 4 বছৰ 5 মাহ। নেক্সট ইয়াতে সুধিছে পুৰুষ নে মহিলা, তো মহিলা দিলোঁ। নেক্সট এই সদস্যজনৰ কোনো ধৰণৰ বিশেষভাৱে সক্ষম আছে নেকি, আগৰ কেইটাত মই নহয় কৰিছিলোঁ, এইটোত ছাপ'জ মই হয় কৰি দেখাম আপোনালোকক। তো হয় কৰিলোঁ। নেক্সট যাম। ইয়াতে নেক্সট যোৱাৰ লগে লগে এতিয়া কুৱেশ্যন চেঞ্জ হৈ গ'ল। তো ইয়াতে সুধিছে বিশেষভাৱে সক্ষমতাৰ প্ৰকাৰ। ইয়াতে বিভিন্ন ধৰণৰ অপশ্যন আছে আপোনালোকৰ, মানে যি হয়। বাকী ইয়াতে অপশ্যন নাথাকিলে অন্যান্য দিব পাৰে। ছাপ'জ মই শাৰীৰিকে দি দিলোঁ। আপোনালোকে যি হয় এইটো এতিয়া ছিলেক্ট কৰিব। যদি এই অপশ্যনৰ ভিতৰত নাথাকে তেনেহ'লে অন্যান্যত ছিলেক্ট কৰিব। নেক্সট ইয়াতে সুধিছে এই সদস্যজন এই অংগনবাড়ী এলেকাৰ স্থায়ী বাসিন্দা হয়নে, তো হয়। নেক্সট ইয়াতে সুধিছে সদস্যজন তৰালী দাস RCH ID আছেনে, মই ছাপ'জ নহয় কৰি আগবাঢ়িছোঁ। যদি থাকে তেনেহ'লে হয় দিব, যদি নাথাকে নহয় দিব। এইবাৰ আৰু সুধিছে সদস্যজন তৰালী দাস MCTS ID আছেনে, যদি হয় তেনেহ'লে হয় দিব, যদি নাই নহয় দিব। ছাপ'জ মই নহয় কৰি গ'লোঁ। যদি হয় দিয়ে আপুনি তাতে ID টো দিবলৈ আহিব। নেক্সট এতিয়া আপুনি এতিয়ালৈকে তলৰ সদস্যসকলৰ নাম পঞ্জীকৰণ কৰিলে, ঋতু দাস, ববি দাস, তৰালী দাস। তো আমি পৰিয়ালটোত এই তিনিজনে সদস্য আছিলে, তো গোটেইখিনি হৈ গ'ল। তো এতিয়া নেক্সট যাম। নেক্সট যাই এতিয়া আমি প্লাছ চিনটোত এড নকৰোঁ, এতিয়া আমি কৰিম যোগ নকৰিব। আমাৰ হৈ গ'ল, সেইবাবে আমি যোগ নকৰিবত ক্লিক কৰিম। কৰিলোঁ। এতিয়া ক্লিক কৰাৰ লগে লগে এনেকৈ এখন স্ক্ৰীণ আহিব। তো ইয়াতে সুধিছে যে তৰালী দাস এই সদস্যগৰাকীৰ মাতৃ এই পৰিয়ালটোত আছেনে, মানে তৰালী দাস ছোৱালীজনী আছিলে, তো ছোৱালীজনীৰ মাতৃ এই পৰিয়ালটোত আছেনে। তো ইয়াতে আছে অপশ্যন হ'ব। আছে অপশ্যনৰ পিছত তলৰ পিনে এনেকৈ আহিব তৰালী দাসৰ মাতৃ বাছনি, ইয়াতে বাছনি কৰিবলৈ আহিব। তো তৰালী দাসৰ মাকৰ নাম হয় ববি দাস। তো নেক্সট যাম। তাৰপিছত নেক্সট সুধিছে এই সদস্যগৰাকীৰ পিতৃ এই পৰিয়ালটোত আছেনে, মানে তৰালী দাসৰ পিতৃ এই পৰিয়ালটোত আছেনে সুধিছে। তো আছেত যাম। যোৱাৰ পিছত ইয়াতে পিতৃ বাছনি কৰি পাইছে, তো ঋতু দাস পিতৃ হয়। তো নেক্সট যাম। নেক্সট সুধিছে ববি দাসৰ স্বামী এই পৰিয়ালটোত আছেনে, মানে ববি দাস মাক হয় ছোৱালীজনীৰ, তো তেওঁৰ স্বামী ইয়াতে আছেনে নাই সুধিছে। তো ইয়াতে আছে অপশ্যনত ছিলেক্ট কৰিম। ছিলেক্ট কৰাৰ পিছত ইয়াতে স্বামীৰ নাম বাছনি কৰিব আহিছে, তো ঋতু দাস। নেক্সট ইয়াতে সমাপ্ত হৈছে অপশ্যন এটা আহিছে, তো সমাপ্ত হৈছে ক্লিক কৰিম। এতিয়া এণ্ট্ৰি হৈছে নে চাবলৈ আমি আকৌ পৰিয়াল ব্যৱস্থাপনা সেৱাত যাম। এতিয়া দেখিবলৈ পাইছে দাস পৰিয়াল, এইটো এণ্ট্ৰি হৈছে। তো এইটো দাস পৰিয়ালত যদি আমি চাব যাওঁ পৰিয়ালৰ সদস্য ইমান আছে, তো এনেকৈ ডিটেইলছখিনি আমি চাব পাৰোঁ। যদি আৰু নতুন ভৰাব লাগে বা আঁতৰাব লাগে, তো ইয়াতে সাল সলনি কৰিব পাৰে আপোনালোকে। তো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব। যদি প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনিয়ে। ধন্যবাদ। জয় আই অসম।